হৈ গ'ল তাত আমাৰ পদ্ধতি আছে তো সেই নেচাৰেল ফাৰ্মিঙৰ স্কিম চৰকাৰে লৈছে ইয়াৰ উদ্দেশ্যে আমি অহা 15 তাৰিখ 16 তাৰিখ দুদিনীয়াভাৱে আমি ইয়াৰ পৰা 25 জন খেতিয়কক আমি গুৱাহাটীলৈ লৈ যাম। खुलुमबाय नमस्कार सत श्री अकाल वेलकाम टू माय यूट्यूब चैनल नागिरदोंमोन आं बे भिडिअखौ बानायनायनि उद्देश्यआ जाहैबाय दाखालि खामारपारायाव जानानै थांनाय 3 तारिख अक्ट'बराव जे कम्बाइन हार्वेस्टार डिस्ट्रिबिउट खालामनाय बेवहाय माखासे गोबां माने जोंनि एग्रिकालचार डिपार्टमेन्टनि सिङाव थानाय आबादारिफोरनि थाखाय गोबां स्किम्स दं दा बेखौ डिअ सारा गावनि खुगाजों बुंफोरथिना होदों दा बेखौ नोंसोर गोसो होनानै खोनासंदो प्रिय दर्शकসকল मरমৰ কৃষক বন্ধুসকল যোৱা 3 তাৰিখ অক্টোবৰত কম্বাইন হাৰ্ভেষ্টাৰ মেচিন ডিষ্ট্ৰিবিউট কৰি দিয়াৰ সময়ত আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত যিখিনি মানে আঁচনি আছে বহুত মানে কৃষক বন্ধুসকলে নাজানে ইয়াৰ বিষয়ে মই আজি আপোনালোকক সেই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই যাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অনুষ্ঠান তাৰ লগত জড়িত এই কম্বাইন হাৰ্ভেষ্টাৰ ডিষ্ট্ৰিবিউশ্যনটোৰ যিটো আঁচনি এই আঁচনিখন চিফ মিনিষ্টাৰ প্ৰগ্ৰেমৰ আঁচনি চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা আঁচনিৰ অধীনত এই কম্বাইন হাৰ্ভেষ্টাৰটো ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। তো এই আঁচনিখনত কি আছিলে আপোনালোকে জানে আমি গত বছৰত ট্ৰেক্টৰবিলাক প্ৰত্যেক ৰেভিনিউ চাৰ্কুলত এখনকৈ ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ ছাবচিডি হাৰত। ছাবচিডিৰ পৰিমাণটো আছিলে 70% চৰকাৰে দিছিলে আৰু 30% ফাৰ্মাৰে দিছিলে। তাৰে 20%টো 20%টো বেংকে ফাইনেন্স কৰিছিলে আৰু ফাৰ্মাৰ শ্বেয়াৰটো নগদ দিব লগা আছিলে 10%টো। তেনেকুৱাকৈ আমি আমাৰ চিৰাং জিলাত 405খন আমি ট্ৰেক্টৰ ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ, মানে 405খন ৰেভিনিউ ভিলেজত আমি প্ৰত্যেক গাঁৱতে কিছুমান FMC কিছুমান NGO আমি বিতৰণ কৰিছোঁ এই আঁচনিৰ অধীনতে। এতিয়া এই কম্বাইন হাৰ্ভেষ্টাৰ যিটো যন্ত্ৰৰে ধান কাটিব আৰু মাৰিব এই নতুন যন্ত্ৰটো আমাৰ অসমতো এতিয়া ইন্ট্ৰডিউচ কৰিছে। তাৰ ভিতৰত ছাবচিডিৰ পৰিমাণটো যেতিয়া আগৰ চিফ মিনিষ্টাৰ চৰৰ যিটো নিয়ম আছিলে 70-20-10 মানে 70 আৰু 30 আছিলে, এইটোত আমাৰ এই কম্বাইন হাৰ্ভেষ্টাৰটো যিহেতু টোটেল কষ্ট ইনিচিয়েল কষ্ট বেছি এইটোৰ কাৰণে আমি ৰূপায়ণ কৰাত অলপ দেৰি হৈছিলে। তো চৰকাৰে কি কৰিলে নিজা ফাণ্ডৰ পৰা দি ছাবচিডিৰ হাৰটো বঢ়াই দিলে। বঢ়াই দি 90% ছাবচিডি কৰি দিলে। এই 90% ছাবচিডি যেতিয়া হৈ গ'ল তেতিয়া 10%হে খেতিয়কে দিব লগা হ'ল। কিন্তু এই কম্বাইন হাৰ্ভেষ্টাৰটো ইণ্ডিভিজুৱেল খেতিয়ক বা FMC বা FPOই ল'ব নোৱাৰা হ'ল, FPC বিলাকেহে কৰা হ'ল। তো আমাৰ সৌভাগ্য বেলেগ জিলা কিছুমানত এইটোত বেনিফিচিয়াৰী বাছনি কৰিব পৰা নাই। আমাৰ ইয়াতে মুঠ 4টা 5 নম্বৰলৈ গৈ আছে। আমাৰ নাবাৰ্ডৰ ছাৰে অলপ ডিটেইল ক'ব FPC বিষয়ে। তো আমি পাটাবাৰী মালিবিটা FPC আৰু আমাৰ এইটো বিজিত নাৰায়ণ FPC MLA ছাৰৰ লগত আলোচনা কৰি মানে ৰিকমেণ্ডেশ্যন মতে আমি এই দুটা দিবলৈ আমি ঠিক কৰিলোঁ। এখন এতিয়া চিলেকশ্যন বাছনি কমিটি আছে, এই বাছনি কমিটিৰ দ্বাৰা এইটো আমি ঠিক কৰিলোঁ। তো এতিয়া ইয়াৰে কোম্পানীটো যিটো আছে তাৰ মানে আপোনালোকক দেখুৱাই দিব কেনেকৈ এইটো বস্তুটো ধান কাটিব মাৰিব। ফাৰ্ষ্ট ক্ৰপটো মানে খালী খেতিৰ ধানটো এতিয়া যিটো কাটি আছোঁ, এই ধানটোৰ মূল্যটো চৰকাৰে এইবাৰ আৰু 100 টকা বঢ়ালে। এইটো হ'ব 2040 মানে 2040 ৰুপিজ প্ৰতি কুইণ্টলত আৰু 100কৈ বাঢ়িলে। সেইমতে আমাৰ 816 টকা হ'ব প্ৰতি মোনত আৰু বাঢ়িলে। তো এতিয়া আমি কি কৰিম, এই খেতিয়কে খেতি কৰিম পাৱাৰ টিলাৰ, ধান কাটিম কম্বাইন হাৰ্ভেষ্টাৰ, ধান বেচিম পেডি প্ৰকিউৰমেণ্টত, মই শস্য বীমালৈ যাই আছোঁ শস্য বীমা কৰিম, তাৰেও পইচাটো আমাৰ গভমেণ্টে দিব। তো এই খেতিয়কৰ উন্নতিৰ কাৰণে যিহেতু এইবিলাক আহি গ'ল, ধান বেচাকে আদি কৰি PM কিষাণকে আদি কৰি গোটেই সুবিধাটো ল'বলৈ মই আমাৰ কৃষি বিভাগ মানে কাজলগাঁও চিৰাঙৰ ফালৰ পৰা আমি আপোনালোকক আহ্বান জনাইছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ। তো এইবাৰ আহিম আমি PMFBY। এইবাৰ খালী খেতিত আপোনালোকে কৰিছিলে 2087 2087টা মানুহে আমাৰ ইয়াত শস্য বীমা কৰিছিলে। তো এই শস্য বীমাটোৰ পইচাটো কেনেকৈ পায়
পইচাটো যদি শস্যটো পাহাৰৰ পৰা পানী আহি এই ধানটো মাৰি দিলে, ধান পকা ধানেই হওক মুঠতে শস্যটো এইটো 24 ঘণ্টাৰ ভিতৰত পইচা পাব। প্ৰাকৃতিক দুৰ্যোগত যদি শস্যটো নষ্ট হৈছে, এই 24 ঘণ্টাৰ ভিতৰত পইচা পাব। কি কৰিব লাগিব? লগে লগে আমাৰ যিটো চিৰাং জিলাৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ লগতে কৃষি বিভাগ লগতে আমাৰ চাৰ্কল অফিচাৰ এইবিলাকৰ মানুহে চাক্ষুষ এইটোৰ প্ৰমাণ দিব লাগিব, মানুহ মাতিব লাগিব। সেই খেতিডৰাত গৈ যেতিয়া নিয়ম মতে এইখিনি কৰি ল'ব, তেতিয়া ইঞ্চুৰেঞ্চটো ক্লেইম হ'ব, পইচা পাব। কিন্তু বাকী কিছুমান পোক খোৱা বা কিবা কিবিৰ যিবিলাক প্ৰব্লেম আছে, এইবিলাকে এই 24 ঘণ্টাত পইচাটো নাপায়। এইটো হ'ব কেনেকৈ? আমাৰ যিটো ইঞ্চুৰেঞ্চ কোম্পানী আছে, আমাৰ যিটো ক্ৰপ কাটিং, খেতি কৰি পেলাই কিমান উৎপাদন হয় এইটো নিৰূপণ কৰা ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট আছে, ইঞ্চুৰেঞ্চ কোম্পানী বিভাগ, এইবিলাকে যেতিয়া ক্ৰপ কাটিং কৰিব যে এইটোত উৎপাদন কিমান হৈছে, পোকে খোৱাৰ কাৰণে কিমান কমিছে, তাৰ পিছতহে ইঞ্চুৰেঞ্চটো ক্লেইম হ'ব। আমাৰ যোৱাবাৰৰ খেতি আছিলে ধান আৰু মাহ, এইবাৰ আমাৰ আলু মটৰ গোটেইখিনি আছে। ধানটো ইতিমধ্যে হৈ গ'ল। কামিং ৰাবি ছিজনত এই ভেজিটেবল জাতীয় খেতিখিনিৰ কাৰণেও চৰকাৰে আঁচনি ল'ব আপোনালোকৰ মাজত। আমাৰ ইঞ্চুৰেঞ্চ কোম্পানী আৰু বিভাগ সদায় আছে, আপোনালোক আগবাঢ়ি আহক। ইয়াৰে প্ৰিমিয়াম কিমান হ'ব? আগতে আছিলে 1 হেক্টৰ মাটিত 7.5 বিঘা মাটিত 1 টকা, কিন্তু এইবাৰ 7.5 বিঘা মাটিত 100 টকা। যদিও আমি খেতিয়কে 100 টকা দিলেও চৰকাৰে কিন্তু কোম্পানীক, ইঞ্চুৰেঞ্চ কোম্পানীক আৰু 1400 টকা দিয়ে। মানে আপোনালোকৰ হৈ, খেতিয়কৰ হৈ আমি দিম 100 টকা, চৰকাৰে দিব 1400 টকা এজন খেতিয়কৰ খেতি ইঞ্চুৰেঞ্চ কৰাৰ কাৰণে। গতিকে আমি অনুৰোধ কৰিম আপোনালোকে এই সুবিধাখিনি লওক। খেতি কৰোঁতে ভাবি নাথাকিব যে আমাৰ খেতিটো নষ্ট হ'ল কাৰণে পইচা পালোঁ, এনেকুৱা নহয়। আনকি এনেকুৱা আছে মাটিডৰা হাল বোৱা গ'ল, গুটিটো ছটিয়াব নোৱাৰিলে, তাতো আপুনি কম পাৰ্চেণ্ট আপুনি ক্লেইম পাব। খেতিটো হৈছিলে, গেল ধৰাৰ আগে আগে নষ্ট হ'ল, তাতো এটা ক্লেইম পাব। খেতিটো পকিলে নষ্ট হ'ল, তাতো এটা ক্লেইম পাব। তো এনেকুৱা সুবিধা থকা আঁচনি আমি আশা কৰিম আপোনালোকেও আগবাঢ়ক। আমাৰ বিভাগীয়ভাৱে আমাৰ মানুহ আছে, ফিল্ডত অফিচ আছে, চবে আগবাঢ়িওক। আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন খুব সজাগ, আমাৰ ADC ছাৰ, DC ছাৰ খুব এক্টিভ এইবিলাকত, আমাৰ MLA ছাৰেও এইবিলাকত জানে আমাৰ কথাখিনি, আমাৰ লগত যোগাযোগ আমি থাকোঁ। গতিকে আমি আহ্বান জনাম আপোনালোকে আগবাঢ়ি আহক, শস্য বীমা কৰক, নতুন যন্ত্ৰৰে খেতি কৰক, PM কিষাণৰ পইচা লওক আৰু ধানটো বেছি দামত বেচক। তাৰপিছত আমি যাম পানীৰ সুবিধা লৈ। RIDF বুলি ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো ডেভেলপমেণ্ট ফাণ্ড আছে, আমাৰ যিটো স্কিম, ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ স্কিম, চেণ্ট্ৰেল স্কিম, এইটোৰ আণ্ডাৰত চ'লাৰ মেচিনবিলাক দি আছে। আপোনালোকে দেখিছে চ'লাৰবিলাক ঠাই ঠাই পুতি আছে। একো বিশেষ অসুবিধাই নাই এইটোত, চ'লাৰ লোৱাৰ কাৰণে একো অসুবিধা নাই। এইটোত 85% ছাবচিডি চৰকাৰে দিছে, 85%, মাত্ৰ 15% টকা। সেইটোৰ খৰচ পৰে মুঠ চ'লাৰ, বৰিং চব মিলি পৰে 31,000 পৰা 35,000 টকা পৰ্যন্ত, 31,000 to 35,000। কিন্তু কিছুমান এনেকুৱা ঠাই আছে, যেনেকুৱা আমাৰ চিডলি অঞ্চলত মালিভিটা, দাঁতগিৰি বা এতিয়াও অলপ বিষ্ণুপুৰ চাইডৰ ওখ ঠাইখিনিত যদি শিল গেট যেনেকুৱা ধৰণৰ বৰিঙৰ ক্ষেত্ৰত অসুবিধা হয়, আমি ৰিড বৰিং পৰ্যন্ত যাব লগা হয়। মানে গাড়ী সোমাই দি ইঞ্জিনিয়াৰিঙে পুতিব লগা হয়। তেতিয়া কিন্তু কষ্ট বাঢ়ি যায়, মূল্যটো বাঢ়ি যায়। গতিকে ইয়াত আবেদন কৰিব লাগে, যিয়ে ইচ্ছুক তাৰ মাত্ৰ 15 বিঘা মাটি থাকিব লাগে। কিন্তু একজন মানুহৰ 15 বিঘা মাটি যদি নাইও, তেতিয়াহ'লে তেওঁৰ ওচৰে পাজৰে যি আছে 2-3জন খেতিয়কেও এপ্লিকেশ্যনখনত চহী কৰি দিলে অসুবিধাটো একো নহয়। বিশেষ একো ডকুমেণ্টছৰ প্ৰয়োজন নাই, আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক সকলোৰে থাকে। তাৰে লগত মাটিৰ ডকুমেণ্টছটো এখন আমি প্ৰমাণ বিচাৰিম আৰু ফটো দুটা দি পেলাই আমাক এপ্লিকেশ্যনটো কৰি দিলে লগে লগে আপোনালোকৰ এইটো এপ্ৰুভ হৈ যাব আৰু পাব বুলি আমি পঠাই দিব পাৰোঁ। এইমতে আমাৰ এতিয়ালৈ 166টা মানুহে আমাৰ চ'লাৰ মেচিন ইয়াতে বহিছে। মানে এটা চ'লাৰেদি মিনিমাম 2 হেক্টৰ 15 বিঘা মাটি খেতি কৰিব পাৰে। খেতি কি কৰিব পাৰে? পানী লৈ পাৰে। যদি পানী লৈ পৰা হয়, সেই 15 বিঘা মাটিত আমি কি কৰিব পাৰিম? বছৰত 2টা বা 3টা খেতি কৰিব পাৰিম।
যদি আমি 2 হেক্টৰকৈ ধৰোঁ 166 ইনটু 2 বুলি কৰিলে আমি ইপিনে 400 মান হেক্টৰ আমি ইতিমধ্যে আবতৰীয়া খেতিও কৰিব। আবতৰীয়া মানে গ্ৰীষ্মকালীনত যিটো খেতি কৰিব নোৱাৰে পানী নহ'লে এইটোও কৰিব পৰা হলো। ইয়াৰ মূল অৰ্থটো কি হ'ব যে আমি চিৰাঙত ডাবল ক্ৰপিং ট্ৰিপল ক্ৰপিংটো এৰিয়াটো বঢ়াব লাগিব। তেতিয়া কি হ'ব আমাৰ ইনকাম বাঢ়িব। এজন মানুহৰ যদি 10 বিঘা মাটি আমি যদি পানীৰ সুবিধা কৰি লৈ পেলাই যদি সেই 10 বিঘা মাটিতে 3বাৰ খেতি কৰোঁ তেতিয়াহ'লে আমাৰ 30 বিঘা মাটি হ'লে এঘৰ মানুহৰ। তেতিয়া কি হ'ব প্ৰডাকশ্যন বাঢ়িব, ক্ৰপিং ইণ্টেনচিটিটো বাঢ়িব, খেতিয়কৰ উন্নতিটো আগলৈ যাব। সেইকাৰণে আমি কওঁ যে সোলাৰ মেচিনটো লৈ পেলাই আৰু এই সোলাৰ বৰিংটোৱে আমাক ক'ত সহায় কৰে নিজে খোৱা পানীটো সহায় কৰে। আমি পাইছোঁ আমি চিডলি অঞ্চলৰ যিটো আমাৰ টিউবৱেল PHC বা কিবা কিবি এইটো ছাকচেছ নোহোৱা ঠাইত এইবিলাক বহাই পেলাই এতিয়া খেতিয়কে তাৰ পৰাই পানীটো খায়। পোনে পোনে নাখায় যেনিবা অলপ ফিল্টাৰ কৰিলে আমি এইটো পদ্ধতি জানো। তাৰ লগতে আছে আমাৰ যদি ডিজেল পাম্প আৰু বৰিং কৰে RKV ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত এইটো ফ্লেগশ্বিপ প্ৰগ্ৰেম চেণ্ট্ৰেল প্ৰগ্ৰেম ইয়াৰ আণ্ডাৰতো কিন্তু 50% এতিয়াও এভেইলেবল। সেইটো ডিজেল পাম্পেদি বৰিং কৰি লোৱা সুবিধা। তো ইয়াত খেতিয়কে কি কৰিব লাগে যেতিয়া সূৰ্যৰ পোহৰত যদি সোলাৰে কৰিব লাগে তেতিয়া আমাৰ ফুৱেলটো নলগা হৈ যায়, সূৰ্যৰ পৰা পাই পেলাই ফুৱেলটো পাওঁ। কিন্তু ডিজেলৰো এইটো বৰিং কৰি পেলাইও লোৱা আমাৰ খেতিয়কৰ আবেদন আমি পাইছোঁ, আমি বহাইছোঁ। ইয়াৰ পিছত আমি আৰু এখন আঁচনি ক'ম যে PM-KCY প্ৰধানমন্ত্ৰীৰ কৃষি সঞ্চয় যোজনা, যিটোত এই মাইনৰ মানে সৰু সৰু স্কিমেদি পাৰ ড্ৰপ মোৰ ক্ৰপ 1 টোপাল পানীত বেছি খেতি কৰিম এনেকুৱা স্কিম ওলাইছে। কোনটো ড্ৰিপ ইৰিগেশ্যন। ড্ৰিপ মানে যেনেকৈ আমি বেমাৰী এটাই এই নাৰ্ছিং হোমত গ'লে টোপ টোপকৈ চেলাইন দিয়ে, ঠিক আমি খেতিৰ গুৰিত এনেকুৱা ছিষ্টেমত টোপ টোপকৈ আমি খেতি গুৰিত দিম। যিকোনো খেতিৰ ক্ষেত্ৰত দিব পাৰি, ভেজিটেবলছ দিব পাৰি, হৰ্টিকালচাৰ দিব পাৰি। এনেকুৱাকৈ আমি পাণবাৰী অঞ্চলৰ যিবিলাক কল নাৰী এইটো নেমু টেঙা এই গাৰ্ডেনবিলাক আছে, বাগানবিলাক আছে, এই বাগানত আমি 141টা আমি এতিয়ালৈ এই ড্ৰিপ ইৰিগেশ্যনৰ স্কিম লৈছোঁ বা বহাই পেলাই এতিয়াও খেতিয়কে খেতি কৰিছে। কেনেকুৱা কৰে ইয়াত মাত্ৰ খেতিয়কৰ বৰিংটো নিজা হ'ব লাগিব আৰু ওপৰত যিটো ড্ৰাম হ'ব সেইটো নিজা থাকিব লাগিব। কি কৰিব বৰিঙৰ পৰা পানীটো ড্ৰামত উঠাই দিব, সেই ড্ৰামৰ পৰা এই সৰু সৰু তাৰ চেলাইনত যিটো তাৰ যায় এনেকৈ যে আমি যে এই বিয়া খাবলৈ যাওঁ হাত সকলোৱে 5টা 6টা একেলগে ধুওঁ তেনেকুৱা ছিষ্টেমত গোটেই খেতিৰ গুৰি গুৰি গছজোপাৰ গুৰি গুৰি ফুটা থাকিব। এই ফুটা ফুটাত এক টোপকৈ পানী গোটেই দিনটোৱে জীপাল কৰি ৰাখিব। তো এনেকুৱা ছিষ্টেমটো খুব ইজি, খুব কম দাম। 3 বিঘা মাটিত কৰিবলৈ গ'লে মাত্ৰ 1800-1900 টকা, 1 হেক্টৰ মাটিত 3000 মান টকা। এইখিনি জমা দিলেই এইখিনি পাই যায়। তো এইবিলাকৰ কাৰণে বিশেষ ডকুমেণ্ট একো নালাগে, নিজৰ ডকুমেণ্টখিনি মাটিৰ ডকুমেণ্টখিনি এইখিনি দি পেলাই আমাক আবেদন কৰক। আমাৰ প্ৰিমিয়াৰ কোম্পানী জেইন কোম্পানী এইবোৰ আছে, ইহঁতক আমি এপ্ৰুভ কৰি দিয়াৰ পিছত ইহঁতে আহি আপোনালোকক যেতিয়ালৈ সুখী হয় তেতিয়ালৈ তাতে কথাটো ঠিক কৰি দি থাকিব। তো মই ভাবিম এই আঁচনিৰ অধীনত এই ড্ৰিপ ইৰিগেশ্যন ছিষ্টেমটোত আপুনি এপ্লাই কৰক। তাৰপিছত এই আঁচনিখনৰে অন্তৰ্ভুক্ত আৰু এটা আছে কি আপোনালোকে দেখিছে বৰষুণৰ নিচিনা যেনেকৈ ঘূৰি 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 পানী দিয়ে দেখিছে ঘৰত চাগে, বিশেষকৈ টি গাৰ্ডেনবিলাকত স্প্ৰিংকলাৰ ইৰিগেশ্যন। তো এই আঁচনিখনতো আমাৰ জগন্নাথ এইটো মনাকোচাই এইবিলাকত এনেকুৱা আছে। আমাৰ এইটো আব্বাছ বুলি এজনে লৈছে। তো এইটো কি কৰিব পাৰি, ধৰি লওক খেতিডৰাত বৰষুণ নাই, বৰষুণৰ প্ৰয়োজন। ধৰি লওক এই সৰিয়হৰ খেতি আমি এজাক বৰষুণৰ দৰকাৰ, বৰষুণ অহা নাই, তেতিয়া তাক কি কৰিব পাৰোঁ যে এই আৰু নিজে ফিট কৰি দিব পাৰি। সৰু সৰু পাইপবিলাক ফিট কৰি দি পেলাই যেতিয়া কৰি দিব কি কৰিব মটৰ এটা লাগিব, ঘৰত থাকিব চেলটোৰ লগত, পথাৰ দূৰ হ'লেও কথা নাই, যাই পেলাই এইটো ঘূৰি 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 বৰষুণৰ টোপালৰ নিচিনা বৰষুণ দিব। একদম কম দাম, 2000-ৰ ভিতৰত হৈ যায়, 85% ফ্ৰী। খেতি শেষ হ'ল ভাঙি আনি ঘৰত থওক, আকৌ নেক্সট খেতিত আপুনি নিজে ফিট কৰি লওক। মেচিনো ডাঙৰ নালাগে, 0.5 কিলো ৱাটৰ মটৰ হ'লেই হয়। তো এই আঁচনিখনতো আপোনালোককো ভাগ ল'বলৈ আমি আহ্বান জনাম। হৈ গ'ল তাত আমাৰ পদ্ধতি আছে। তো সেই নেচাৰেল ফাৰ্মিঙৰ স্কিম চৰকাৰে লৈছে। ইয়াৰ উদ্দেশ্যে আমি অহা 15 তাৰিখ 16 তাৰিখ দুদিনীয়াভাৱে আমি ইয়াৰ পৰা 25জন খেতিয়কক আমি গুৱাহাটীলৈ লৈ যাম।
শংকৰদেৱ কলাক্ষেত্ৰত 15 তাৰিখে আমাৰ এইটো CM ছাৰে উদ্বোধন কৰিব। 16 তাৰিখে ইয়াৰ লগতে আকৌ ফাৰ্ম মেচিনাৰীবিলাক দিব। এই 2 দিনীয়া প্ৰগ্ৰেমত নেচাৰেল ফাৰ্মিঙৰ আমি খেতিয়ক নিম। আমি এৱাৰনেছ ট্ৰেইনিং কৰিছোঁ, অলপ কৰিছোঁ আমিও। সকলোকে আমি আকৌ এই নেচাৰেল ফাৰ্মিং, অৰ্গেনিক ফাৰ্মিঙৰ প্ৰতি আকৃষ্ট হ'বলৈ ইয়াত বিভিন্ন স্কিম আছে, বিভিন্ন আঁচনিবোৰ আহি আছে। ইয়াতো আপোনালোকক আজি এই সুযোগতে আপোনালোকক ভাগ ল'বলৈ আমি আহ্বান জনাই থুলতে আমাৰ কৃষি বিভাগৰ ফালৰ পৰা হোৱা স্কিমখিনি আমাৰ আপোনালোকক চমুকৈ ক'লোঁ। আৰু আমাৰ বহুত স্কিম আছে, আপোনালোকক আমি ক'ব খোজোঁ যেনেকৈ অত্যাধুনিক এখন নাৰ্ছিং হোমত চব সুবিধা থাকে ৰোগী এটাৰ কাৰণে। আমাৰ কৃষি বিভাগতো তাৰমানে কি আজিকালি অত্যাধুনিক খেতিৰ কোনো প্ৰব্লেম নোহোৱাকৈ আমি সুসজ্জিত। যে আপোনালোকে আহক, আমাৰ ভাগ লওক, আমিও আগবাঢ়িম আপোনালোকলৈ। সকলোৱে মিলি এই খেতিক, এই কৃষিক এটা সন্মানজনক বৃত্তি হিচাপে গঢ়ি তোলক, তাকে আশা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।